ইয়াৰ বাই প্ৰীতি তোৰ হলে প্ৰীতি মোৰ প্ৰীতি প্ৰীতি তোৰ আজি ফিল্ডত আহিবি দিন যা তক প্ৰীতি এই সারেছি আৰা কাৰণে বাচি গলি তই আজি নহলি তোৰ পিঠি গৰুৰ বজাৰ কৰিলৈ এই চলিয়া হাল্লা বন্ধ কৰ আৰু মোৰ কথাটো মন দি শুন আজি আমাৰ স্কুলত স্কুল ইন্সপেক্টৰ আহিব আমাৰ স্কুল ইন্সপেকশন কৰবা তহঁতে মনে মনে থাকবি আৰু যি প্ৰশ্ন সুধে তাকে এনসাৰটো দিবি ভালকে বুজি পাইছা না পাইছো ইবাৰ আমাৰ বেষ্টটো মস্ত ভালে গোটেইকেইটা চলিয়ে টেলেণ্টেড সেইটোতো মই এতিয়া চাই আৰু পিছতহে কম কিমান টেলেণ্টেড কিমান ভাল ৰোল নাম্বাৰ 10 আছে স্যার গুড মৰ্নিং মর্নিং স্যার গুড মৰ্নিং তাৰমানে আপুনি তোৰ ক্লাছ টিচাৰ হয় স্যাৰ দেচোন চলিয়া তহঁতক এতিয়া মই কেইটামান প্ৰশ্ন সুধিম তহঁতৰ মাষ্টৰে তহঁতক কিনকে শিকিছি সেইটোৱে চাওঁ মই তহঁতৰ মাজৰ বুদ্ধিমান কোনিয়ে স্যার মই ক্লাসের হাইয়েস্ট নাম্বার পাও এই সাইড লাগ তই স্যার মই বুদ্ধিমান দেখা সবে মোক মৰমতে পাপলু বুলি মাতে দে বুদ্ধিমান তই কচোন গংগা কহৈ দি গৈছি আৰু ক'ত লগ হৈছি গংগা সদায় আমাৰ বাটে দি যায় যাই পেলাই ৰমেশৰ বাহুতলত ভলুৰ লগত লগ হৈ সদায় কথা পাতি থাকে কি হয় স্যাৰ ময়ো দেখিছো সদায় স্কুলত নাই তাই তাকে যাই থাকে দে এগলা বাদ দি এতিয়া কওঁ মহাভাৰতৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল স্যার কুন্তি দ্রৌপদীৰ মাজত দিছিল হয় কোনটি গুণি দেচোন কওঁতে স্যার কুন্তি হৈছে ৰামৰ কন্যাক এখন মহাভাৰত কি তহঁতৰ মাষ্টৰে লিখছি দেচোন কওঁতে দ্ৰৌপদী গুণি আছিল দ্রৌপদী আছিল অৰ্জুনৰ মাক মহাভাৰত কি তহঁতে ঘৰত লেখা কৈছা নেকি দে কওঁচোন হৰধনু গুণি ভাংছিল অ স্যার মই কিন্তু ভাঙা নাই মিছা মিছি মোক নধৰব অ স্যার মই কিন্তু বিদ্যালয় ভাঙা নাই এন্দে মোক সদায় এনাই ধৰে সিদিনাও মই এনাই মাৰ খাইছো অ স্যার মইতো এইগিলা ভাঙা ভাঙি কাম নকৰোৱে মোক নধৰব অ স্যাৰ মোকতো সুধি লাভে নাই মই কালি স্কুলকে অহা নাই কি হে অ স্যাৰ ভুল হ'ব পাৰে দিয়ক সৰু চলি কেতিয়াবা খেলি থাকাতে ভাঙিও যাব পাৰে আপুনি এইগিলাখান ধৰি নাথাকিব এন্দক ক্ষমা কৰি দিয়ক ৰ মই এতিয়া শিক্ষামন্ত্ৰীক ফোন কৰি আছো হেল্ল' ছাৰ এই ভদেৰাপাৰা এল পি স্কুলৰ ষ্টুডেণ্ট আৰু টিচাৰবিলাকে কোনেও নাজানে যে হৰধনু কোনে ভাঙিছিল আচ্ছা এক মিনিট ঐ যাচোন এই ভদেৰাপাৰা এল পি স্কুলৰ ফাইলটো খুলিছা ছাৰ ডেস্ক বেঞ্চ 20 ব্লেকবোৰ্ড 7খন চকী 10খন ছাৰ ইয়াতে দেখোন একো হৰধনুৰ কথা উল্লেখেই নাই আপুনি এই ৰাতিপুৱাই মই মোৰ লগত ফটোকেইখন কৰিবলৈ ফোন কৰিছে নেকি বেলেগ কাম নাই আপোনাৰ আমি সেইখন স্কুলত কোনো হৰধনু চেংচন কৰাই নাই কেনেকৈ হৰধনু ভাঙিব আপোনাক এতিয়াই ছাছপেণ্ড কৰিম